বাহিৰৰ পৰা যিসকল আলহী আহে মাজুলী ভ্ৰমণৰ বাবে তেওঁলোক প্ৰায় থকা খোৱা অসুবিধাৰ সন্মুখীন হয়। ইয়াত বৰ্তমান বিভিন্ন ধৰণৰ ৰিজৰ্ট গঢ়ি উঠিছে। সেয়া মই আজি উপস্থিত আছোঁ অগ্নিগিকা হোম ৰিজৰ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আছোঁ। মোৰ ছোৱালী আৰু ইয়াৰ ল'ৰা পূৰা এনজয় কৰিছে ইহঁতে। এয়া পুনৰ নিৰ্মাণ কাৰ্যসূচী চলি আছে ইয়াত। অগ্নিগিকা ৰিজৰ্ট। ধুনীয়া থকা খোৱাৰ সুবিধা আছে ইয়াত। ধুনীয়া বঢ়িয়া প্ৰাকৃতিক পৰিৱেশ এনজয় কৰিব পাৰিব। ইয়াত ধুনীয়া খোৱাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত খোৱাৰ সুবিধা আছে। পাকঘৰত খোৱাৰ ব্যৱস্থা আছে। এইটো এটা মই ঘৰ দেখুৱাইছোঁ য'ত আপোনালোকে থাকিব আৰু থাকিব পৰা সুবিধা আছে। ধুনীয়া চাওকচোন। এইটো এটা ঘৰ। ইয়াৰ ভিতৰতনো কি আছে চাওকচোন। কেনেকুৱা ইয়াত ব্যৱস্থা আছে। ধুনীয়া ব্যৱস্থা আছে। কেইবাজনো আলহী থাকিব পৰা সুবিধা আছে। ধুনীয়া বাথৰুমৰ ফেচিলিটি আছে। আপুনি দেখিবলৈ পাইছে। গতিকে মাজুলীলৈ অকণমানো অসুবিধা নহয়। আহক আৰু মাজুলী ভ্ৰমণ কাৰ্যসূচী আপোনালোকে উপভোগ কৰক। আকৌ আপোনালোকক মই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। দেখিছে নিশ্চয় কিমান ধুনীয়া পৰিৱেশ। মই যিমান পাৰোঁ আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যাতে আহোম জীৱ আহি ভ্ৰমণ সুবিধা